এই মুখখন যে মুখখনত বহু চেহেৰা সোমাই আছে মুখখন যদি আপোনাৰ উজ্জ্বল আছে তেন্তে আপুনি গম পাব মনটো আপোনাৰ বহুত সুখী কেতিয়াবা নোটিস কৰিছেনে এইখাৰ কথা মুখখনতে গম পোৱা যে আপুনি কিমান সুখী কিমান দুখী কিমান আনন্দ কিমান হ্যাপি মুখখন যদি আপোনাৰ সদায় আপোনাৰ উজ্জ্বলতা নাথাকে কলা হৈ থাকে সেইখন মুখে আপোনাৰ মন্তৰখন চিনি পোৱাত সহায় কৰে মুখখন যদি আপোনাৰ কলা তেন্তে আপুনি গম পাই গল আপোনাৰ জীৱনটো কলাৰ ফালে ঢাল খাই আছে মুখখনে এটা আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দৰে জিলিকি উঠে যদি তেতিয়াহে আপুনি গম পাব আপোনাৰ জীৱনটো এটা মধুৰময় জীৱনলৈ গতি কৰি আছে যিয়ে নহওক মোৰ মুখখন দেখা পাই আপোনালোকে এতিয়া কি বুলি ভাবিব মোৰ মুখখনত উজ্জ্বল আছে নে নাই গ্লো আছে নে নাই আপোনালোকে এটা কমেন্ট কৰি জনাব মোৰ মুখখন চাই আপোনালোকে এটা কমেন্টও কৰি দিব পাৰে মোৰ জীৱনটো কেনেকুৱা গতিৰ ফালে গৈ আছে মই আশা কৰো মোৰ ভিডিওটো চাই আপোনালোকে ভাল পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব এটা কৰি দিব আৰু যদি বেয়া পাইছে একো কৰিব নালাগে এটা একো নাই বেয়া পালেও কথা নাই কোনোবাই হলে কাবাৰ ভিডিও ভাল পায় কোনোবাই কাবাৰ ভিডিও বেয়া পায় এটো কোনো জৰুবস্তি কৰা কথা নহয় যে মোৰ ভিডিও ভাল পালে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব যিয়ে নহওক আগুৱাই গৈ আছো ময়ো এনেকে সো আমি যাবলৈ ওলাইছো আজি আমি চিৰাখানালৈ যাবলৈ ওলাইছিলো কোনো চিৰাখানাত আমি যোৱা নহল কাৰণ হেনা জুনাখনে গৈছিলো আমি সানডে আছিল আৰু ইমানে মানুহ ভিৰ আছিল আৰু আমি ঘৰৰ পৰা ওলাওতে আপোনাৰ বহু খেনি দেৰি হৈ গৈছিল আৰু টিকেটৰ লাইন যিমান আছিল আৰু 5:30 চিৰাখানা বন্ধ হৈ যায় আমি ওলাইছিলো ঘৰৰ পৰা 4টা বজাত ভুটনাৰৰ পৰা আপোনাৰ চিৰাখানালৈ কিমান দূৰ ৰাস্তা যাতাৰ মানুহ দেখিছে ইমান ভিৰ আমি গৈ ৰতে টিকেট কাটৰ লাইন হোৱালৈ চিৰাখানা বন্ধ হৈ যায় তেতিয়ালৈ মানুহ কোনটো আছিল তাতে মই ভাবি আছো টেনচনত আছে এইবিলাক মানুহ যাতে টিকেট কাটি যাব মানুহবিলাক সোমাই কেই ঘণ্টা চাব না পইচা কাটি টিকেট কাটি যদি আপুনি ভালকে অলপ ফুৰিব নাপায় ঘূৰিব নাপায় যোৱাত কি লাভ হয় নে নহয় বাৰু হাজবেণ্ডে ক'লে মই ক'লো দে হাজবেণ্ডে যাব খুজিছে টিকেটৰ যি লাইন আমি যাই নাপালো হেতেন আজি আৰু বহুত মানুহ একচুয়ালি ঘূৰিও গৈছে নাপায় কেনে কৈছে মই কৈছো হাজবেণ্ডৰ পিছলৈ যাম এদিন দুপৰীয়া আহিম আমি চিৰাখানালৈ গ'লে আমি আগতে কৈছো হাজবেণ্ড চিৰাখানা যদি যাও ৰাতিপুৱা যাব লাগে গধূলি টাইমত ঘূৰিবলৈটো পাৰ্ক নহয় যে গধূলি যাব পাৰি কৈছিলো কোন হাজবেণ্ডে কৈছে নাই ঘৰৰ পৰা যাওঁতে পিছে দেৰি হল কাম বন কৰি কেনে যিয়ে নহওক তাতে ওচৰতে এখন পাৰ্ক আছিল দেই সৰু সুৰা পাৰ্ক এখন তাতে ছোৱালীজনীক মানে জুলাব দিলে দেখিছেনে মানুহ কিমান ভিৰ কিমান অসংখ্য মানুহ ভিৰ আৰু বহুখিনি মানুহে তাতে চিৰাখানা যাব নাপায় এই পাৰ্কখিনিতে ঘূৰি পাকি লৰা ছোৱালীখিনিত মানে খেলি আছে আৰু মই ভাবিছো ইমান কিয় ভিৰ হৈছে একচুয়ালি 50% মানুহ আপোন এই পাৰ্কখনতে গৈ বহি আছে ফ্ৰী হয় পাৰ্কখন 1 টকাও নালাগে আৰু চিৰাখানাত যাওঁতেহে আপোনাৰ 30 প্ৰথমে 30 আছিল এতিয়া 30 টকা লাগে 33 টকা লাগে 33 লাগে এতিয়া মই পাহৰি গৈছো দে এমআৰপি টো এতিয়া মন পৰিলে 33 লাগে আৰু 30 টকা আছে 3 টকা বঢ়াই এজনৰ 33 আছে আৰু চিৰাখানাত গৈ আপোনালোকে যাব পাৰে 33 টিকেট হয় আৰু মই বহু বছৰ আগত গৈছিলো কমও 10 বছৰ মান আগতে গৈছিলো ভাবিছিলো দেই আজিও যাম বুলি কিন্তু যোৱা নহল কপালখনত ইমান মানুহ ভিৰ সানডে সাগে একেনে মানুহ ভিৰ আছিল নেকি বহু মানুহ ভিৰ আছিল অসংখ্য মানুহ ভিৰ চিৰাখানাত আমি পিছে ভাবিলে এসকে যাম এসকে ভাবিলে এসকে তো মানুহ ভিৰ নাই এসকে মানুহবিলাক সব গৈ চিৰাখানাত গৈছে আৰু এই ফ্ৰী পাৰ্কখনত গৈছে তাৰ ছোৱালীজনীয়ে পাৰ্কত উঠাল দেখা পালেতো আৰু নকবই আৰু আমাৰ পাত্তাই দিয়া তাই মানে জুলি আছে খেলি আছে তাই মানে এটু পৰা হেতু তাই খেলা থাকিব লাগে তাই আমাক এতিয়া নাহে ঘৰত মাক বাপেক আমি দুজনে ভাগৰি মানে পুৰা ভাগৰিয়ে পৰিছো তাই খেলাত হে ব্যস্তই হৈ আছে আৰু যিয়ে নহওক আজি কেনে সকলোকে ৰাখিছো আৰু মোৰ ছোৱালীজনী অলপমান ভিডিওটো চাওক কেনেকৈ তাই জুলি কি কৰিলে সো আজি কেনে বাই ছোৱালীজনী ভিডিওটো সম্পূৰ্ণ চাই ল'ব আৰু এটা লাইক কমেন্ট শেয়াৰ কৰি দিব দে আকৌ এবাৰ কৈছো যদি ভাল পায় আপোনালোকে হাই জুলে আরে পড়বো हो गया चलो उतरो हो गया चलो हो गया थोड़ा बढ़िया लगे तो जुली केनेকুৱা লাগিছে